गरेश्वराव मोनसे मुगिथाव जाथाय 60 बोसोर बैसोनि सासे दुथाङा 16 बोसोर बैसोनि सासे हिनजावसाखौ न'आव हाबनानै जिनाहारि खालामनो नाजादों। बे जाथाया गरेश्वर ओनसोलाव दुंहाव थासारि लाबोदों। गरेश्वर औगुरिनि लंपट आश्राफुहीन लास्करा सासे उन्दै हिनजावसाखौ जिनाहारि खालामनो नाजायो। खेबसे नङा, खेबनै नङा, गोबां खेब हिनजावसाफोरनि सायाव गाज्रि आखु दिन्थिदों लंपट आश्राफुहीन लास्करा। मिथिनो मोननाय बायदिब्ला बे लंपटनि बेरेखायै गोबां खेब अजद होबाय आरो हिनजावसानि नखराबो गरेश्वर पुलिस थानायाव गसरलाय थिसनबाय। लंपट जनाब आश्राफुहीन लास्करखौ फासि होनो दाबि खालामदों हिनजावसानि बिमाया। जनाब आश्राफुहीन लास्करा आथिखालाव खारखुमानानै दं। ओनसोलनि सुबुंफोराबो उन्दै हिनजावसानि थाखाय न्याय मोननांगौनि थाखाय दायनिगिरिखौ थाबैनो हमनो आरो साजा होनो दाबि खालामदों। गाँव मानुजনৰ नाम আশৰাফুদ্দিন। আমাৰ গাঁৱত লালা বুলি মাতে। মানুহজনে যোৱাকালি 2:01 বজাত মোৰ ভাইখিনি ঘৰত গৈছিল, বাইদেউৰ ঘৰত। যোৱাত তেনে বাইদেউৰ পাকঘৰত কিবা কাম কৰিছিল, ভাগিনীয়ে তেনে বাহিৰত আছিল। কিবা কাম কৰি থকা অৱস্থাত সেই পিছফালে যাই ফালে সি হামটামাত ধৰিছে সেইজন মানুহ। আৰু সেইজন মানুহ এইটো বুলি নহয়, আৰু সেনেকুৱা বহুত 3-4টা বহুত সেনেকুৱা কেছ কৰি গৈছে। আমাৰ গাঁৱৰ ছোৱালীটো কৰিছে আৰু এনেকুৱা সৰু সৰু বাচ্চাকো সি এনেকুৱা তাৰমানে বৰ্তমান কৰি আছে। আমি যোৱাকালিখিনি কথা ওলাওঁতে চবখিনি কথা আমি যোৱাকালি গম পোৱা গৈছে। তাৰপৰা আমি কেছ এজাহাৰ দিলোঁ থানাত, কেছটো দিলোঁ, ৰেজিষ্টাৰ হ'ল। ছাৰে কালি গৈছিল, যাই ফালে আছামিজনক পোৱা নাই বুলি কৈছে। এতিয়া কালি পোৱাৰ এতিয়া ছাৰে যোৱাই নাই। এতিয়া অহাকালি আকৌ যাম বুলিও কৈছে। এতিয়া আমি ন্যায় বিচাৰিছোঁ। মানুহজনে যিটো ইটো বুলি নহয়, প্ৰত্যেকজনে 3 মাহৰ মূৰে মূৰে এটা ঘটনা ঘটি থাকে সিহঁতৰ ঘৰত চুৰো পৰাই, ডকাইতো পৰাই। আৰু ল'ৰা ছোৱালী এনেকুৱা তাৰমানে আজি 2 বছৰ আগত সিহঁতৰ মাজু ল'ৰাটো এনেকুৱা তাৰমানে এই কেছুত পৰিছিল। বেলেগ তাৰমানে এনেকুৱা বেলেগ ছাত লৈ ফালে পইচাৰ গৰমত তাৰমানে পইচাৰ লেভেলত তাৰমানে দোকান এখন আছে, দোকানখন পাৰে তাৰমানে সিহঁতে এনেকুৱা তাৰমানে সেইখন দোকানত কি আছে আৰু কি বিচাৰিলে গম পাব কি দোকানখনৰ ভিতৰত কি আছে। সেই দোকানখনৰ পৰা ইমান ইনকাম হৈছে তাৰমানে কাৰোবাক পইচা দি মেনেজ কৰে। মানুহজনে এটা দোকান আছে গাঁৱত, হ'লচেল দোকান দে। মানুহজনৰ বয়স 60 হৈছে, 60 বছৰ মান হৈছে। ল'ৰা 3টা। তাৰমানে ল'ৰা 3টা তাৰমানে মানুহজনে এনেকুৱা ভুল কৰে, মানুহজনে ভুল কৰা ল'ৰাকেইটা বাচাব, ল'ৰাকেইটা ভুল কৰিলে মানুহজনে বাচাব। তাৰমানে সিহঁতৰ পইচা গৰমত তাৰমানে এনেকুৱা তাৰমানে সেইখন দোকানখনৰ পৰা যি দোকানখনৰ শিপাটো যে আমাৰ গাঁও অঞ্চলৰ মানুহখিনি যি গুচাই দেওয়া হয় নহয়, তেতিয়াহ'লে আমি তাৰমানে কথাখিনি বুজি পাম, ভেদটো বুজি পাম। কি হ'ব ভিতৰখন দোকানখনৰ ভিতৰত কি আছে, কি নাই। ছোৱালী নাবালিক আছে, 16 বছৰ আছে ছোৱালীজন। এইটো বুলি আগত পিছত আজি 15 বছৰ আগৰ পৰা তাৰমানে সিহঁতে 3-4 বাৰ এনেকুৱা ঘটনা ঘটি গৈছে। আশ্ৰাফুদ্দিন লস্কৰ, আমাৰ গাঁৱলীয়া ভাষাত লালাজনা বুলি কয়। তেখেতে কালি দুপৰীয়া মোৰ ঘৰত আহিছিল 200 টকা দিবলৈ। আহি কাৰণে পিছত মই বহিব দিলোঁ, বহাৰ পিছত দেউতাকে অলপ বাহিৰত গ'ল, ময়ো পাকঘৰত কাম কৰি আছিলোঁ। পিছত মোৰ ছোৱালীজনো পাকঘৰত কাম কৰি আছিল, বেলেগ পাকঘৰত। পিছত তেখেতে আহি কেনে পাছফালৰ পৰা সামটা মাৰি ধৰি কেনে পিছত ছোৱালীটো মোক তাৰমানে চিঞৰিলে। চিঞৰাৰ পিছত মই ওলাই আহিলোঁ। ওলাই আহি কেনে যে চাওঁ মানুহজন পলাইছে। পাছত আৰু মই মাতি লৈ পেলাই অহাৰ পিছত মোক তেখেতে মোৰ ভৰিত ধৰিছে, হাতত ধৰিছে যে মোৰ ভুল হৈছে, এনেকুৱা মই ভুল কৰা নাছিলোঁ আৰু নকৰোঁ, একবাৰৰ কাৰণে মোক ক্ষমা কৰি দিয়ক। এনেকৈ বাৰ ভুল কৰি থাকোঁ। আমাৰ সমাজৰ মানুহ আৰু কিমান ক্ষমা কৰি দিব। ল'ৰা ছোৱালী মাইকী মত একোৱে নাচায়। তাৰমানে এনেকুৱা সমাজখনত এনেকুৱা হৈ গৈছে, বিভিন্ন তাৰমানে সিহঁতৰ গোটেইকেইটা পৰিয়ালৰে এনেকুৱা হৈ গৈছে। থাকিবৰ উপায় নাই, মুখ ওলাব জাগাই নাই। পিছত আৰু এতিয়া আৰু কি কৰিম, আইনৰ ল'ব লগা বাধ্য হৈ গৈছোঁ। এতিয়া কালি কেছ দিছিলোঁ। এতিয়া আজিও দিনত এনেকৈ দিনটো আহিলোঁ। এতিয়া আইনে বা কি কৰে সেইটো নাজানো আৰু। মোৰ হিচাপত ফাঁচিও হ'ব লাগে আৰু সিহঁতৰ পৰিয়ালক ইয়াৰ পৰাই উঠাব লাগে। মানুহজনৰ বয়সটো 60 মান হৈছে। এয়া আশ্ৰাফুদ্দিন লস্কৰ।